তো হেল্ল' বন্ধুসকল, আজিৰ ভিডিঅ'ত মই তোমালোকক ক্লাছ 10ৰ গণিতৰ কোনকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট হয় সেইকেইটা প্ৰশ্ন তোমালোকক দেখাই দিম। বন্ধুসকল, মই এইটো ভিডিঅ'ত ৰিভিজন চেপ্টাৰ, বাস্তৱ সংখ্যা আৰু বহুপদ এই তিনিটা পাঠৰ 100% কমন প্ৰশ্ন দিম। বন্ধুসকল, তোমালোকে যদি এই গণিতৰ 100% কমন প্ৰশ্নকেইটা তোমালোকে পঢ়ি যোৱা তেনেহ'লে তোমালোকৰ মেট্ৰিক পৰীক্ষাত আৰু হাফ ইয়াৰলি এক্সামত 100% কমন কৰাৰ চান্স আছে। বহুতো ষ্টুডেণ্টে কমেণ্ট কৰি জনাই আছে যে ছাৰ গণিতৰ ইম্পৰ্টেণ্ট প্ৰশ্ন দিব লাগে আৰু বেলেগ ছাবজেক্টত দিব লাগে। তো বন্ধুসকল, মই এতিয়া তোমালোকৰ গণিতৰ এই তিনিটা পাঠৰ আজি ইম্পৰ্টেণ্ট প্ৰশ্ন দিম আৰু নেক্সট ভিডিঅ'ত আজি আবেলি নাইবা কালি ৰাতিপুৱা তোমালোকে আৰু নেক্সট গণিতৰ ভিডিঅ' পাই যাবা। ইয়াৰ পিছত গণিতৰ ইম্পৰ্টেণ্ট প্ৰশ্ন দিয়া শেষ হ'লে মই বেলেগ ছাবজেক্টত দিবলৈ চেষ্টা কৰিম। তো ইলিয়াছ আলী আৰু ছাব্বিৰ হুছেইন, তোমালোকক দুজনক ধন্যবাদ। আৰু যিকেইজনে তোমালোকে কমেণ্ট কৰিছিল সেইকেইজনক ধন্যবাদ। তোমালোকে কৰিবা, তোমালোকৰ কমেণ্ট কৰি মোৰ ভাল লাগে। বন্ধুসকল, কমেণ্টটো কৰিলে আৰু ভিডিঅ' বনাবলৈ আৰু বেছিকৈ মন যায়। তো বন্ধুসকল, তোমালোকে ভিডিঅ'টো যদি ভাল পোৱা তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা। আৰু নতুন যদি থাকা কোনোবাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ধৰণৰ মিঠা কমেণ্ট কৰিবা। তো বন্ধুসকল, আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, তোমালোকৰ গণিতৰ 2 নম্বৰ পৃষ্ঠাটো ওলাই লোৱা। বন্ধুসকল, এতিয়া তোমালোকে উদাহৰণ নিশ্চয় দেখা পাইছা। বন্ধুসকল, এই উদাহৰণটো 2 মাৰ্কৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। বন্ধুসকল, এই উদাহৰণটো ভালদৰে তোমালোকে চাই থ'বা। ইয়াৰ পিছত বন্ধুসকল, তোমালোকৰ গণিতৰ 3 নম্বৰ পৃষ্ঠাটো ওলাই লোৱা। বন্ধুসকল, 3 নম্বৰ পৃষ্ঠাত অনুশীলনী R.1। বন্ধুসকল, এই অনুশীলনীত বিশেষ চাবলগীয়া নাই, তথাপি তোমালোকে বন্ধুসকল এইটো চাই থোৱা। ইয়াৰ পৰা 1 মাৰ্কৰ আহিব পাৰে। যদি তোমালোকে ইয়াৰ পৰা ইম্পৰ্টেণ্ট বিচাৰা বন্ধুসকল, তোমালোকে গণিতৰ 2 নম্বৰটো চাবা, 1 নম্বৰৰ বি নম্বৰটো চাবা আৰু 2 নম্বৰৰ বি নম্বৰটো চাই থ'বা। বন্ধুসকল, আৰু বাকীকেইটা 1 মাৰ্কৰ হয়, 1 মাৰ্কৰটো ভালদৰে চাই থ'বা। বন্ধুসকল, ইয়াৰ পিছত তোমালোকৰ গণিতৰ 5 নং পৃষ্ঠাটো ওলাই লোৱা। 5 নং পৃষ্ঠাত অনুশীলনী R.2 আছে। তো বন্ধুসকল, তোমালোকৰ এই অনুশীলনীত 100% কমন কুৱেশ্যনটো হৈছে 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ হয়। বন্ধুসকল, তোমালোকে এই তিনিটা ভালদৰে পঢ়িবা। এই তিনিটা ভালদৰে পঢ়িলে ইয়াৰ পৰা 100% কমন কৰাৰ চান্স আছে। বন্ধুসকল, যিহেতু তোমালোকে জানা যে এইবাৰ চিলেবাছ ৰিডিউচ কৰি দিছে, তো বন্ধুসকল ইয়াৰ পৰা 8 নম্বৰ, 9 নম্বৰ আৰু 10 নম্বৰটো ভালদৰে চাবা। বন্ধুসকল, ইয়াৰ পৰা তিনিটা কমন পৰিব পাৰে 100%। তো বন্ধুসকল, ইয়াৰ পিছত 11 নম্বৰৰ 1 মাৰ্কৰ যিকেইটা আছে বন্ধুসকল, এই 1 নম্বৰৰ গোটেইখিনি পঢ়িবা। 11 নম্বৰৰ 1 নম্বৰ গোটেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট। তো বন্ধুসকল, তোমালোকে 9 নম্বৰৰ 1 নম্বৰটো বেছি ভালকৈ চাবা আৰু 3 নম্বৰটো বেছি ভালদৰে চাবা 9 নম্বৰৰ, আৰু 10 নম্বৰৰ 2 নম্বৰটো ভালদৰে চাবা আৰু 8 নম্বৰ এইটো ভালদৰে চাবা। এইটো বহুত বেছি ইম্পৰ্টেণ্ট। বন্ধুসকল, তোমালোকে 7 নম্বৰটো চাবা, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত যদি তোমালোকে চাব বিচাৰা তেনেহ'লে চাব পাৰা 6 নম্বৰৰ 3 নম্বৰটো চাব পাৰা, নিশ্চয় দেখা পাইছা স্ক্ৰীণত। ইয়াৰ পিছত তোমালোকে 4 নম্বৰৰ 2 নম্বৰটো চাই থ'ব পাৰা, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কিন্তু বন্ধুসকল, 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ এই তিনিটা বহুত বেছি ইম্পৰ্টেণ্ট, 3 আৰু 2 মাৰ্কৰ কাৰণে। আৰু 11 নম্বৰৰ গোটেইখিনি চাই থ'বা, এইটো 1 মাৰ্কৰ হয়। তো বন্ধুসকল, ইয়াৰ পিছত তোমালোকৰ গণিতৰ 7 নং পৃষ্ঠাটো ওলাই লোৱা। নিশ্চয় স্ক্ৰীণ দেখা পাইছা, ইয়াত আছে অনুশীলনী R.3। তো বন্ধুসকল, ইয়াত বহুত বেছি ইম্পৰ্টেণ্ট অংকটো হৈছে 9 নম্বৰটো আৰু 10 নম্বৰটো আৰু 11 নম্বৰৰ 1 মাৰ্কৰ গোটেইখিনি চাই থ'বা। বন্ধুসকল, এই 11 নম্বৰটো 1 মাৰ্কৰ, ইয়াৰ পৰা আহিবই 1 মাৰ্কৰ। বন্ধুসকল, 11 নম্বৰৰ 1 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে ডি নম্বৰটো আৰু ই নম্বৰটো হয়। বন্ধুসকল, এই দুটা বহুত বেছি ইম্পৰ্টেণ্ট।
ইয়াৰ পিছত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে বন্ধুসকল 7 নম্বৰৰ 4 নম্বৰটো 7 নম্বৰৰ 4 নম্বৰটো বেছি স্ক্ৰীনত দেখা পাইছা বন্ধুসকল 7 নম্বৰ 4 নম্বৰটো ভালদৰে চাবা এটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু 5 নম্বৰৰ 1 নম্বৰটো ইয়াৰ পাছত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে বন্ধুসকল 4 নম্বৰৰ 3 নম্বৰটো নিশ্চয় স্ক্ৰীনত দেখা পাইছা তো বন্ধুসকল এইকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বন্ধুসকল তোমালোকে যদি এইকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন ভালদৰে পঢ়া তেনেহ'লে তোমালোকৰ ইয়াৰ পৰা 100% কম হোৱাৰ চান্স আছে তো বন্ধুসকল ইয়াৰ পিছত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে তো বন্ধুসকল তোমালোকে জানা এবাৰ নিশ্চয় জানা এবাৰ সিলেবাস ৰিডিউস কৰি দিছে তো ইয়াৰ R3 ইয়াৰ পিছৰ পৰা আৰু নাহে তো বন্ধুসকল এই তোমালোকে R3 লৈকে যেকেইটা মই ইম্পৰ্টেণ্ট দি দিলোঁ সেইকেইটা তোমালোকে ভালদৰে পঢ়া দেখিবা তোমালোকৰ 100% কম হৈছে বন্ধুসকল এতিয়া হওক আমি নেক্সট পাৰ্ট হৈ যাওঁ বন্ধুসকল তোমালোকৰ গণিতৰ 28 পেজ ওলাই লোৱা বাস্তৱ সংখ্যা হয় এইটো পাঠৰ 28 পেজ বন্ধুসকল তোমালোকে নিশ্চয় উদাহৰণ 1 2 স্ক্ৰীনত দেখা পাইছা বন্ধুসকল এই উদাহৰণ 1 2 3 মাৰ্কৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় হাফ ইয়াৰলি আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণে যেহেতু এইটো বহুত বছৰ ধৰি মেট্ৰিক পৰীক্ষাত অহা নাই তো বন্ধুসকল তোমালোকে এইটো ভালদৰে চাবা এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে 31 পেজ বন্ধুসকল অনুসলনি 1.1 নিশ্চয় স্ক্ৰীনত দেখা পাইছা ইয়াৰে ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে 1 নম্বৰৰ 1 নম্বৰটো এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় নিশ্চয় স্ক্ৰীনত দেখা পাইছা ইয়াৰ পিছত 1 নম্বৰৰ 3 নম্বৰটো চাই থবা এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় 3 মাৰ্কৰ কাৰণে বন্ধুসকল 1.1 ৰ 100% কমন প্ৰশ্নটো হৈছে 2 নম্বৰ আৰু 4 নম্বৰ আৰু 5 নম্বৰ হয় বন্ধুসকল এই তিনিটা একেবাৰে 100% প্ৰশ্ন তোমালোকে ভালদৰে চাবা এই তিনিটা ওলিলে তোমালোকৰ 100% কমন হোৱাৰ চান্স আছে তো বন্ধুসকল ইয়াৰ পিছত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে বন্ধুসকল তোমালোকৰ গণিতৰ 35 পেজ ওলাই লোৱা ইয়াৰ পিছত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে বন্ধুসকল তোমালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছা উদাহৰণ 6 এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো ভালদৰে চাই থবা ইয়াৰ পিছত নিশ্চয় স্ক্ৰীনত দেখা পাইছা উদাহৰণ 7 এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো 2019 চনত মেট্ৰিক পৰীক্ষাত আহিছিল 2 মাৰ্কৰ কাৰণে বন্ধুসকল ইয়াৰ পিছত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে তোমালোকৰ গণিতৰ 36 পেজ ওলাই লোৱা 36 পেজত আছে অনুসলনি 1.2 ইয়াৰে ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে বন্ধুসকল 4 নম্বৰটো হয় বন্ধুসকল এইটো 100% কমন প্ৰশ্ন তোমালোকে এইটো ভালদৰে চাবা এইটো এৰি নিদিবা এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে 6 নম্বৰটো হয় বন্ধুসকল এইটো বহুত বেছি ইম্পৰ্টেণ্ট তোমালোকে এইটো ভালদৰে চাবা এইটো এৰি নিদিবা এইটো বহুত বেছি ইম্পৰ্টেণ্ট 100% কমন হয় ইয়াৰে তোমালোকে যদি আৰু দুটা চাব বিচাৰা তেনে চাই থব পাৰা ইয়াৰে আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে 2 নম্বৰৰ 1 নম্বৰটো নিশ্চয় স্ক্ৰীনত দেখা পাইছা ইয়াৰ পিছত 5 নম্বৰটো এই 5 নম্বৰটো ভালদৰে চাবা এইটো ইম্পৰ্টেণ্ট হয় কিন্তু বন্ধুসকল তোমালোকে 1.2 ৰ 4 নম্বৰটো আৰু 6 নম্বৰটো এই দুটা ভালদৰে চাবা এই দুটা 100% কমন প্ৰশ্ন ইয়াৰ পিছত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে তোমালোকৰ গণিতৰ 38 পেজ ওলাই লোৱা বন্ধুসকল তোমালোকে নিশ্চয় দেখা পাইছা উপপাদ্য 1.4 বন্ধুসকল √2 এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো 2019 চনত মেট্ৰিক পৰীক্ষাত আহিছিল 3 মাৰ্কৰ বাবে তো বন্ধুসকল তোমালোকে এইটো ভালদৰে চাবা এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় হাফ ইয়াৰলি আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণে কিন্তু বন্ধুসকল তোমালোকে ক'ব পাৰা যে তলত তোমালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছা পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয় হয় বন্ধুসকল এইটো উপপাদ্য দিছে যে পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয় কিন্তু তোমালোকৰ পৰীক্ষাত এইটো এনেকৈ নাহে যে এই উপপাদ্যটো প্ৰমাণ কৰা এনেকৈ নাহে প্ৰশ্নটো এনেকৈ আহিব যে প্ৰমাণ কৰা যে √2 অপৰিমেয় বন্ধুসকল তোমালোকে যদি এটা √2 বা √3 √5 এটা প্ৰমাণ কৰি ল'ব পাৰা তেনেহ'লে তোমালোকে যিকোনো এটা আহিলেই পাৰিবা তো বন্ধুসকল এইটো √2টো ভালদৰে চাবা তেতিয়া আৰু √3 √5 আহিলে তোমালোকে 100% পাৰিবা তো বন্ধুসকল এইটো 100% কমন প্ৰশ্ন তোমালোকে এইটো ভালদৰে চাবা ইয়াৰ পাছত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে 39 পেজ তো বন্ধুসকল তোমালোকে উদাহৰণ 9টো চাবা √2 আৰু √3 নিয়মটো একেই তোমালোকে গম পালা এইটো চাই থবা এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় 100% ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াৰ পিছত তোমালোকে নিশ্চয় স্ক্ৰীন দেখা পাইছা উদাহৰণ 10 উদাহৰণ 10 ইয়াৰে 5 - √2
3 অপৰিমেয় এইটো প্ৰমাণ কৰিব লাগে তো বন্ধুসকল এইটো আহিলে 2 মাৰ্কৰ বাবে আহিব যদি অকলে থাকে √3 √5 বা √2 √7 থাকিলে 3 মাৰ্কৰ বাবে আহিব কিন্তু এনেকৈ 5 - √3 বা বেলেগে থাকিলে 2 মাৰ্কৰ বাবে আহিব তো বন্ধুসকল ইয়াৰ পিছৰ ইম্পৰ্টেন্ট প্ৰশ্নটো হৈছে তোমালোকৰ গণিতৰ 40 পেজ ওলাই লোৱা নিশ্চয় স্ক্ৰীনত দেখা পাইছা ইয়াৰ পিছত তোমালোকে অনুশীলনী 1.3 তোমালোকে 1 নম্বৰটো চাবা বন্ধুসকল মই আগতেই কৈছোঁ যদি তোমালোকে √2 কৰি থোৱা তেনেহ'লে √3 ভৰিবা √7 ভৰিবা আৰু √5 ভৰিবা যিকোনো ৰুট প্ৰমাণ কৰিব লাগিলেও তোমালোকে পাৰিবা ইয়াৰ পিছত ইম্পৰ্টেন্ট প্ৰশ্ন হৈছে বন্ধুসকল 2 নম্বৰটো এইটো 2016 চনত মেট্ৰিক পৰীক্ষাত আহিছিল এইটো বহুত বেছি ইম্পৰ্টেন্ট হয় বন্ধুসকল ইয়াৰ পিছৰ পৰা 1.5 ইয়াৰ পৰা নিশ্চয় তোমালোকে কাটা চিন দেখিব পাৰিছা ইয়াৰ পৰা আৰু নাহে মেট্ৰিক পৰীক্ষাত আৰু হাফ ইয়াৰলি এক্সামত তো বন্ধুসকল এতিয়া আমি নেক্সট পাৰ্টলৈ যাওঁ আহক সেই নেক্সট পাৰ্টত কোনটো বেছি ইম্পৰ্টেণ্ট আমি চাই লওঁ তোমালোকে নিশ্চয় ডেছক্ৰিপশ্যনটো চেক কৰি লোৱা কিয়নো তাত 2022 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু এইবাৰ 2021 বৰ্ষৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট ৰচনা 100% ইম্পৰ্টেণ্ট ইংৰাজীৰ আৰু এছামিছৰ ৰচনা ভিডিঅ' বনাই থৈছোঁ বন্ধুসকল তোমালোকে ডেছক্ৰিপশ্যনটো চেক কৰি লোৱা তাত 100% কমন সেই ৰচনা কৰোঁতে তোমালোকে পঢ়িলে 100% তোমালোকৰ কমন পৰিব তো বন্ধুসকল এতিয়া তোমালোকৰ গণিতৰ 56 পেজটো ওলাই লোৱা এইটো বহুত পাঠ হয় 56 পেজ ওলাই লোৱা তোমালোকে নিচে স্ক্ৰীনত দেখা পাইছা ইয়াৰে ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে বন্ধুসকল উদাহৰণ 2 এইটো বহুত বেছি ইম্পৰ্টেণ্ট এইটো 100% কমন বন্ধুসকল তোমালোকে এইটো কেতিয়াও এৰি নিদিবা এইটো মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু হাফ ইয়াৰলি এক্সামৰ কাৰণে এইটো 2018 চনত মেট্ৰিক পৰীক্ষাত আহিছিল 3 মাৰ্কৰ বাবে বন্ধুসকল তোমালোকে এইটো ভালদৰে চাবা ইয়াৰ পিছত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে উদাহৰণ 3 হয় বন্ধুসকল তোমালোকে এইটো 100% কমন প্ৰশ্ন বন্ধুসকল তোমালোকে এইটো ভালদৰে চাবা এইটো এৰি নিদিবা ইয়াৰ পিছত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে তোমালোকৰ গণিতৰ 57 পেজ নিশ্চয় স্ক্ৰীনত দেখা পাইছা ইয়াৰে উদাহৰণ 4টো বহুত বেছি ইম্পৰ্টেণ্ট নিশ্চয় স্ক্ৰীনত দেখা পাইছা বন্ধুসকল তোমালোকে যদি এই উদাহৰণ 2 উদাহৰণ 3 আৰু উদাহৰণ 4 তোমালোকে যদি এই তিনিটা ভালদৰে পঢ়া তেনেহ'লে ইয়াৰ পৰা যিকোনো এটা 100% কমন পৰিব বন্ধুসকল তোমালোকে এই উদাহৰণ তিনিটা ভালদৰে চাবা এই উদাহৰণ তিনিটা কেতিয়াও এৰি নিদিবা এই উদাহৰণ পঢ়িলে তোমালোকৰ 100% কমন পৰিব তো বন্ধুসকল যেহেতু তোমালোকৰ এবাৰ সিলেবাস ৰিডিউচ কৰি দিছে তো বেছি সিলেবাস নাই বহুত পাৰ্টটোত তো বন্ধুসকল তোমালোকে ইয়াৰ পৰা হাফ ইয়াৰলিত কিজানি দুটাও থাকিব পাৰে আৰু মেট্ৰিক পৰীক্ষাত এটা থাকিব পাৰে তো বন্ধুসকল তোমালোকে এই উদাহৰণটো ভালদৰে চাবা আহক আমি নেক্সট পেজলৈ যাওঁ নেক্সট প্ৰশ্নত কোনটো প্ৰশ্ন ইম্পৰ্টেণ্ট বেছি সেইটো চাই লওঁ তোমালোকৰ গণিতৰ 59 পেজটো ওলাই লোৱা 59 পেজত আছে অনুশীলনী 2.2 তো বন্ধুসকল এই অনুশীলনীত 100% প্ৰশ্নকেইটা মই প্ৰথমতে কৈ দিছোঁ পিছত তোমালোকে যদি আৰু বিচাৰা তেনেহ'লে কৰিবা কিয়নো ইয়াৰ পৰা তোমালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছা 2.4 পৰা আৰু মেট্ৰিক পৰীক্ষাত আৰু হাফ ইয়াৰলি এক্সামত নাহে বহুপদৰ বিভাজনৰ কৰ্ম দিয়াৰ পৰা নাহে তো বন্ধুসকল ইয়াৰে মই 100% প্ৰশ্নটো বাছি দিছোঁ পিছত তোমালোকে যদি বিচাৰা আৰু পঢ়ি থ'ব পাৰা তোমালোকৰ নিশ্চয় স্ক্ৰীনত দেখা পাইছা 1 নম্বৰ এই 1 নম্বৰৰ 3 নম্বৰটো 1 নম্বৰৰ 3 নম্বৰটো আৰু 4 নম্বৰটো 6 নম্বৰটো বন্ধুসকল তোমালোকে 3 নম্বৰটো আৰু 6 নম্বৰটো ভালদৰে চাই থবা এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় মেট্ৰিক পৰীক্ষা আৰু হাফ ইয়াৰলি এক্সামৰ কাৰণে 100% কমন তো বন্ধুসকল তোমালোকে 3 নম্বৰটো অতি বেছিকৈ চাবা কিয়নো এইটো 2017 চনত মেট্ৰিক পৰীক্ষাত আহিছিল এইবাৰ হাফ ইয়াৰলি আৰু মেট্ৰিক পৰীক্ষাত এইবাৰ চান্স আছে বহুত চান্স 100% চান্স আছে ইয়াৰ পিছত বন্ধুসকল তোমালোকে যদি চাব বিচাৰা 1 নম্বৰৰ 3 নম্বৰ আৰু 6 নম্বৰটো চোৱাৰ পিছত এই দুটা 100% কমন যদি আৰু বিচাৰা তোমালোকে এই তোমালোকৰ 1 নম্বৰৰ 5 নম্বৰটো আৰু 2 নম্বৰটো চাই থ'ব পাৰা যদি তোমালোকে এই দুটা নাচাও তথাপি হ'ব কিন্তু বন্ধুসকল তোমালোকৰ 3 নম্বৰটো আৰু 6 নম্বৰটো ভালদৰে চাব লাগিব এইটো বহুত বেছি ইম্পৰ্টেণ্ট 100% কমন ইয়াৰ পিছত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে 2 নম্বৰটো হয় বন্ধুসকল এইটো 100% কমন প্ৰশ্ন তোমালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছা 2 নম্বৰৰ 2 নম্বৰটো এইটো ভালদৰে চাবা এইটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়
ইয়াৰ পিছত 100% প্ৰশ্নটো হৈছে 2 নম্বৰৰ 5 নম্বৰটো নিশ্চয় স্ক্ৰীন দেখা পাইছা 5 নম্বৰটো এইটো ভালদৰে চাবা এইটো 100% প্ৰশ্ন হয় ইয়াৰ পিছত তোমালোকে 3 নম্বৰৰ 1 নম্বৰটো চাবা বন্ধুসকল এইটো বহুত বেছি 100% কমন প্ৰশ্ন বন্ধুসকল ইয়াৰ পিছত ইম্পৰ্টেন্ট প্ৰশ্নটো হৈছে 4 নম্বৰটো বন্ধুসকল এইটো বহুত বেছি ইম্পৰ্টেন্ট হয় তো বন্ধুসকল তোমালোকে জানাই ইয়াৰ পৰা নাহে 2.4 ৰ পৰা তো বন্ধুসকল তোমালোকে নিশ্চয় গম পালা এতিয়া বহুত পাঠত অৰ্থাৎ 2 নম্বৰ চেপ্টাৰত কোন কেইটা বেছি 100% কমন পৰা চান্স আছে তো তোমালোকে নিশ্চয় গম পালা তো বন্ধুসকল আজিৰ কাৰণে ইমানতে সামৰি মাৰিছো যদি ভিডিওটো ভাল লাগিছে তেনেহলে ভিডিওটো লাইক কৰি দিবা আৰু শেয়াৰ কৰি দিবা আৰু চেনেলটো নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তো বন্ধুসকল তোমালোকে নেক্সট উইকত কোনটো ভিডিও চাব বিচাৰা হেতু কমেন্ট কৰি নিশ্চয় কমেন্ট কৰি জনাবা তোমালোকৰ কমেন্ট পঢ়ি মোৰ ভাল লাগে তো বন্ধুসকল আৰু তোমালোকে ভিডিওটোৰ ডেসক্ৰিপশনটো চাই লবা এটো কেতিয়া নাপাৰিবা এটো 2022 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু এইবাৰ হাফ ইয়াৰলি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট ৰচনা আসামিছৰ আৰু ইংলিছৰ বনাইছো তো বন্ধুসকল তোমালোকে এই নিশ্চয় ডেসক্ৰিপশনটো চেক কৰি লবা তো বন্ধুসকল আজিৰ কাৰণে ইমান ইয়াতে সামৰি মাৰিছো যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিবা ধন্যবাদ জয় অসম